প্ৰকৃতিৰ কৰিশ্মা আৰু বিশ্বৰ সকলোতকৈ ভয়ংকৰ ঠাই, সকলোতকৈ দুৰ্লভ জীৱৰ ঘৰ। ইয়াত জীয়াই থাকিবলৈ সংঘৰ্ষ কৰিব লাগে। ইয়াৰ পৰিস্থিতি সদায় বিপৰীত দিশে ঘূৰে। বিশ্বৰ সকলোতকৈ সুন্দৰ, সকলোতকৈ ভয়ানক ঠাই এইখন এমেজন। এমেজন বিশ্বৰ সকলোতকৈ ডাঙৰ জংঘল। ই বিশ্বৰ সকলো জংঘলতকৈ 2 গুণ অধিক ঠাই আৱৰি আছে। ইয়াত বিশ্বৰ 1/3 জীৱ পোৱা যায় আৰু ইয়াত ইমান দুৰ্লভ পক্ষী, প্ৰাণী আৰু সৰীসৃপ জীৱ পোৱা যায়, যাৰ বিষয়ে আমি কেতিয়াও চাগে অনুভৱ কৰা নাই। এমেজন নদীৰ কাষত স্থিত এই জংঘলখন প্ৰায় 5.5 কৰ'ৰ বছৰ আগত অস্তিত্বলৈ আহিছিল। এমেজন এটা গ্ৰীক শব্দ যাৰ অৰ্থ ফিমেল ৱাৰিয়াৰ, অৰ্থাৎ যুঁজাৰু মহিলা। এই জংঘলখন 55 লাখ বৰ্গ কিলোমিটাৰ লগতে 9খন দেশক আৱৰি আছে, যি দক্ষিণ আমেৰিকা খণ্ডত স্থিত। এই জংঘলৰ প্ৰায় 60% ব্ৰাজিল, 12% পেৰু, 10% কলম্বিয়া আৰু বাকী বাচি থকা বিভিন্ন ভাগ অন্য দেশবিলাকৰ লগত ভাগ হৈ আছে। এই জংঘলখনত 400 আৰবতকৈও বেছি বৃক্ষ আৰু 17,000তকৈও বেছি বিভিন্ন প্ৰজাতি পোৱা যায়। আজি পৃথিৱীৰ এটমস্ফিয়াৰৰ সম্পূৰ্ণ 20% অক্সিজেন এই জংঘলখনৰ পৰাই নিৰ্গত হয় আৰু লগতে ইয়াত 400তকৈও অধিক আদিম জনজাতিৰ বসতিস্থল, যিসকল আমাৰ এই বাহিৰৰ দুনিয়াৰ লগত কোনো সম্পৰ্ক নাই। অনুমান অনুসৰি ইয়াত 40 লাখতকৈও বেছি জনজাতি বাস কৰে, কিন্তু এয়া এটা মাত্ৰ অনুমানহে। এমেজনৰ কিছু ভাগ ইমান ঘনা আৰু ডাঙৰ ডাঙৰ বৃক্ষৰে ভৰি আছে য'ত সূৰ্যৰ পোহৰ দেখা পোৱা নাযায়, আৰু এই ঠাইবিলাকত এনেকুৱা কিছুমান বিষাক্ত জীৱ পোৱা যায় যিয়ে মানুহক কিছু ছেকেণ্ডৰ ভিতৰতে মৃত্যু ঘটাব পাৰে। এমেজন জংঘলত বহুতো দুৰ্লভ জীৱ আৰু হাজাৰ প্ৰজাতিৰ ঔষধি পোৱা যায়। এই জংঘলত ইমান প্ৰাকৃতিক সম্পদ পোৱা যায় যিবোৰ এছিয়া, আফ্ৰিকা আৰু ইউৰোপৰ বজাৰলৈ প্ৰেৰণ কৰে। বিজ্ঞানৰ অনুসৰি এই জংঘলত কিছুমান বনস্পতি 50 লাখ বছৰৰ পৰাই নিজৰ অস্তিত্ব বজাই ৰাখিছে। তেওঁলোকৰ এটা ইনফৰমেশ্যন অনুসৰি যদি পৃথিৱীৰ গ্ল'বেল ৱাৰ্মিং এইদৰে বাঢ়ি গৈ থাকে, তেতিয়াহ'লে চন 2100ৰ ওচৰে পাজৰে পৃথিৱী বহুত গৰম হৈ যাব পাৰে। কিন্তু সেই পৰিস্থিতিটো এমেজনৰ বনস্পতিবিলাকে নিজৰ অস্তিত্ব বজাই ৰাখিব। এমেজনৰ অন্য এক খাজানা হৈছে এমেজন নদী, যি এণ্ডিজ পৰ্বতৰ পৰা ওলাইছে। এই নদীখন বিশ্বৰ সকলোতকৈ দীঘল নদী নীল নদীৰ পিছত বিশ্বৰ 2য় নম্বৰত আহে। কিন্তু পানীৰ কোৱান্টিটিৰ কথা যদি কওঁ, তেনেহ'লে ই বিশ্বৰ সকলোতকৈ ডাঙৰ নদী, যাৰ জলপ্ৰপাত কোনো সমুদ্ৰতকৈ কম নহয়। এমেজন নদীত প্ৰায় 100তকৈও অধিক শাখা নদী মিলিত আছে। এই নদীৰ জলপ্ৰপাত কিছুমান ঠাইত ইমান ডাঙৰ হয় যে আপুনি যদি এটা পাৰত থিয় হয়, দ্বিতীয় পাৰ দেখি পোৱা নাযায়। কিছুমান ঠাইত এই দুটা পাৰৰ মাজৰ দূৰত্ব 140 কিলোমিটাৰ পৰ্যন্ত হয়। এমেজন নদীত প্ৰায় 3000তকৈও অধিক মাছৰ প্ৰজাতি পোৱা যায়। বহুতো ভয়ংকৰ সাপ, অজগৰ আৰু বহুতো বিষাক্ত জীৱ পোৱা যায়। আপুনি জানি সম্বিত হ'ব, ব্ৰাজিলত এমেজন নদীৰ ভূগৰ্ভত প্ৰায় 3 কিলোমিটাৰ তলত আৰু এটা অন্য নদী প্ৰবাহিত হয়। আজি মানৱ সভ্যতা যিমানেই এডভান্স নহওক কিয়, কিন্তু আমাৰ পৃথিৱীতে কিছুমান এনেকুৱা ৰিম'ট এৰিয়া আছে য'ত আজিলৈকে যাব পৰা নাই। পৃথিৱীৰ বহুতো ভয়ানক পাৰ্ক, বহুতো গুফা, বহুতো পাহাৰ আৰু বহুতো খাই, আৰু এই এমেজন জংঘলৰ এনেকুৱা ভাগ য'ত আজিলৈকে আমাৰ নজৰ পৰা নাই। এইবিলাকক আপুনি প্ৰাকৃতিক কৰিশ্মা বুলিও ক'ব পৰা যায়। তেতিয়াহ'লে বন্ধুসকল, আজিলৈকে ইমানেই। যদি আপোনালোক এই চেনেলটোলৈ নতুনকৈ আহিছে, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।